আহ্বান মুখ্যমন্ত্ৰী কৰ্মচাৰী পৰিষদৰ অধিৱেশনত কৰ্মসংস্কৃতি ঘূৰাই আনিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান এডভান্টেজ আসামৰ উৎসাহৰ মাজতে একাংশ কৰ্মচাৰী হিয়া ভগা কান্দোন বন্ধ হৈছে ৰাজ্যৰ ইটোৰ পিছত সিটো চৰকাৰী খণ্ডৰ উদ্যোগ পানীত হাঁহ নচৰা অৱস্থা হাজাৰ হাজাৰ কৰ্মচাৰীৰ এক বিৰল জাগতিক পৰিঘটনাৰ সাক্ষী হ'ব বিশ্ব বুধবাৰে আকাশত দৃশ্যমান হ'ব ছুপাৰ ব্লু ব্লাড মুন পৃথিৱীৰ একেবাৰে কাষলৈ অতি নীলা ৰক্তাভ চন্দ্ৰমা আৰু 19 বছৰ অনুৰ্ধ বিশ্বকাপৰ ফাইনেলত উজলিল অসমৰ ৰিয়ান পৰাগ চিৰপৰি পাকিস্তানক পৰাস্ত কৰি দুটাকৈ উইকেট দখল ছেমি ফাইনেলত নমস্কাৰ এতিয়া বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বাবিশ্ৰী আৰু এই মুহূৰ্তৰ ব্ৰেকিং নিউজ ব্যৱসায়ী ভূপিন্দৰ সিঙৰ হত্যাকাণ্ডত ব্যৱহৃত ইনোভাখন জব্দ কৰিছে আৰক্ষীয়ে গীতানগৰৰ পৰা বশিষ্ঠ আৰক্ষীয়ে জব্দ কৰি ইনোভাখন জব্দ কৰা ইনোভাখনৰ নম্বৰ আমি জনাই দিব বিচাৰিছো ইনোভাখনৰ নম্বৰ হৈছে AS01 AM7695 আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গাড়ীখনৰ চালক পৰাগ ফুকনক যোৱা 13 জানুৱাৰীৰ উৰুকাৰ নিশা জয়ানগৰত সংঘটিত হৈছিল ভূপিন্দৰ সিঙৰ হত্যাকাণ্ডৰ ঘটনা 17 দিনৰ পাছত ভূপিন্দৰক খুন্দিওৱা ইনোভাখন জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ইফালে হত্যাকাণ্ডত ব্যৱহৃত গাড়ীখনৰ সন্ধান দিওঁতালৈ পুৰস্কাৰ ঘোষণা কৰাৰ পিছতে এজন লোকে সন্ধান দিয়ে গাড়ীখনৰ সেই খবৰৰ ভিত্তিতে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে ইনোভাখন আৰু এই মুহূৰ্তৰ ব্ৰেকিং নিউজ ভূপিন্দৰ সিঙৰ হত্যাকাণ্ডত ব্যৱহৃত ইনোভাখন জব্দ কৰিছে আৰক্ষীয়ে গীতানগৰৰ পৰা বশিষ্ঠ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে এই ইনোভাখন জব্দ কৰা ইনোভাখনৰ নম্বৰ হৈছে AS01 AM7695 আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গাড়ীখনৰ চালক পৰাগ ফুকনক আৰু যোৱা 13 জানুৱাৰী উৰুকাৰ নিশা জয়ানগৰত সংঘটিত হৈছিল ভূপিন্দৰ সিঙৰ হত্যাকাণ্ডৰ ঘটনা 17 দিনৰ পাছত ভূপিন্দৰক খুন্দিওৱা ইনোভাখন জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ইফালে হত্যাকাণ্ডত ব্যৱহৃত গাড়ীখনৰ সন্ধান দিওঁতালৈ পুৰস্কাৰ ঘোষণা কৰাৰ পাছতে এজন লোকে সন্ধান দিছে এই গাড়ীখনৰ আৰু সেই খবৰৰ ভিত্তিতে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে এই ইনোভাখন AS01 AM7695 এখন গাড়ীখন আছিল